फ्रेंड्स डली महंतो किचनলৈ आन এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকৰ কাৰণে টেষ্টি ছাগলী মাংস ৰেচিপি লৈ আহিছো। এই ৰেচিপিখন মই ঘৰত বনাই খুৱাইছিলো, খাবলৈ খুবেই টেষ্টি হৈছিল, সেই কাৰণে ভাবিলো আপোনালোকৰ আগত শেয়াৰ কৰো। এই ৰেচিপিখন যিকোনো ভাত বা ৰুটিৰ লগত খাব পাৰি। তেতিয়া হলে আহক ভিডিঅ'টো আৰম্ভ কৰো। ভিডিঅ'টোৰ আৰম্ভণিতে কওঁ, যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে লাইক সাবস্ক্ৰাইব এটা কৰি দিব আৰু প্লিজ ভিডিঅ'টো শেষলৈকে চাব। তেতিয়া হলে আহক ভিডিঅ'টো আৰম্ভ কৰো। মাংসখিনি মই ভালদৰে ধুই পখালি চাফা কৰি লৈ লৈছো। পেছি লোৱা নহৰু আৰু পেছি লোৱা আদা নিজৰ অনুমানৰে লৈ লৈছো আৰু তাৰ পিছত এচামুচ ৰেড চিলি পাউডাৰ, এচামুচ হালধিৰ গুড়ি লৈ ভালদৰে মাংসত লগাকৈ সানি লৈ লৈছো। এতিয়া মাংসখিনি 30 মিনিট বা 1 ঘণ্টাৰ কাৰণে ভালদৰে ঢাকি থৈ দিম। পিয়াজ মিডিয়াম সাইজৰ 8টা মই মিহিকৈ কুটি লৈছো। আলু মই মিডিয়াম সাইজৰ বাকলিখিনি গুচাই লৈ লৈছো, গোল গোলকৈ ফালি লোৱা নাই। প্লেট এখনত গোটা জিৰা এচামুচ, তেজপাত, দখিলা, দালচিনি, শুকান জলকীয়া 2টা আৰু লং লৈ লৈছো। এতিয়া কেৰাহীখন গৰম হ'বলৈ দি মিঠাতেল মই নিজৰ অনুমানৰে দি দিছো। আপোনালোকে নিজৰ অনুমানৰে দিব পাৰে, যিমান দিয়ে। ভালদৰে তেলখিনি গৰম হ'বলৈ দি এতিয়া প্লেটত লৈ লোৱা মছলাখিনি দি দিব লাগিব। মছলাখিনি ভালদৰে ৰঙচুৱা হোৱাকৈ গৰম কৰি ল'ব লাগিব। এতিয়া কটি লোৱা পিয়াজখিনি দি ভালদৰে লৰুৱাই থাকিব লাগিব। পিয়াজখিনি এনেকৈ মাজে মাজে লৰুৱাই ৰঙচুৱা হোৱাকৈ ভাজি ল'ব লাগিব। ছাগলী মাংসৰ কাৰণে পিয়াজ বেছি হ'লে খাবলৈ ভাল, সোৱাদটো বেছিকৈ পোৱা যায়। পিয়াজখিনি অকণমান ৰঙচুৱা কৰি তেলৰ পৰা নমাই মিক্সিত পিচিও ল'ব পাৰি। মই তেনেকৈ কৰা নাই, আপোনালোকৰ যদি মন তেনেকৈ কৰি ল'ব পাৰি। পিয়াজখিনি ৰঙচুৱা হৈ পৰিছে। এতিয়া মই মছলাৰ লগত সানি লোৱা মাংসখিনি দি দিছো। সেইখিনি দি পিয়াজ আৰু তেলৰ লগত ভালদৰে মিক্স হোৱাকৈ লৰুৱাই থাকিম আৰু মাংসত পানী অকণমান লাগি থাকে, সেইখিনি শুকুৱাই লৈ লৈছো। এয়া দেখিছে মাংসৰ পানীখিনি শুকুৱাই গৈছে। এতিয়া মই অনুমানৰে নিমখ আৰু এচামুচ জিৰা পাউডাৰ দি দিছো। এইখিনি দি 6-7 মিনিটৰ কাৰণে মাংসখিনি ভালদৰে সিজি যোৱাকৈ ফ্ৰাই কৰি লৈ ল'ম। মাংসখিনি ৰঙচুৱা হৈ গৈছে। এতিয়া মই আলুখিনি দি দিছো। আলুখিনি দি 3 মিনিট লৰুৱাই ল'ম। আলুখিনি শেষত এনেকৈ দি দিছো গোল গোলকৈ, যাতে কুকাৰত দিলে ভাঙি নাযায়, সেইকাৰণে মই আলুখিনি শেষত দি দিছো। এয়া দেখিছে মাংসখিনি ইতিমধ্যে হৈ গৈছে। এতিয়া কেৰাহীৰ পৰা কুকাৰত দিব পৰা হৈ গৈছে। দেখিছে মই কেৰাহীৰ পৰা কুকাৰত মাংসখিনি দি দিছো, গোটেইখিনি দি দিছো। এতিয়া মই ডাঙৰ কাপৰ লগত 2 কাপ গৰম পানী দি দিছো। আপোনালোকে ঠাণ্ডা পানীও ব্যৱহাৰ কৰিব পাৰি, কোনো কথা নাই। এতিয়া কুকাৰৰ ঢাকনিখন দি 4টা মই চিটি বাজিবলৈ দিম। এয়া চিটি বাজি গৈছে। এয়া দেখিছে মই ঠাণ্ডা কৰি নমাই লৈ লৈছো। এতিয়া আৰু গেছটো তুলি দি দিছো, উতাল আহি গৈছে। এয়া দেখিছে কালাৰ ইমানেই ধুনীয়া হৈ গৈছে আৰু গন্ধটো ইমান ধুনীয়া গন্ধ উঠিছে। মাংসখিনি একদম ঢিলা হৈ গৈছে।
এয়া দেখিছে আলু ভাঙি যোৱা নাই। আলুখিনি ভাঙি গ'লে ভাল নালাগে, এনেকৈ গোটা গোটাকৈ ৰাখি দিলে ভাল লাগি যায়। এতিয়া মই শেষত পদিনা আৰু বন মছলা বুলি কয়, সেই পদিনা আৰু বন মছলা দি দিছোঁ, কুটি দি দিছোঁ। পদিনা আৰু বন মছলা সলনি ধনিয়া ব্যৱহাৰ কৰিব পাৰি। আৰু এয়া মই দিছোঁ এচামুচ গৰম মছলা। শেষত এইখিনি দি এনেকৈ লৰাই লৈ লৈছোঁ। এয়া ছাগলী মাংসৰ জোল একদম ৰেডি হৈ গৈছে। সাজি লোৱাৰ কাৰণে মাংসখিনি মই কেৰাহীত আকৌ নমাই লৈ লৈছোঁ। এনেকৈ মাংসখন বনাই খুৱাবচোন, খাবলৈ খুবেই টেষ্টি হয় আৰু ঘৰত খাবলৈ খুবেই ভাল পাব। যদি মোৰ চেনেলটো নতুনকৈ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰি দিবলৈ নাপাহৰিব আৰু লাইক কৰক, শ্বেয়াৰ কৰক। নেক্সট এটা ভিডিঅ'ত লগ পাম। আজিলৈ ইমানে, বাই বাই।